Hello my dear friends, আপোনালোকৰ খবৰ কেনে আশা কৰো ভালে আছে। আজি আমি 10টা মান সিমুলেশনৰ কোৱেশ্চন লৈ আহিছো। সিমুলেশন কৰিবলৈ হলে বডমাছৰ নিয়মটো মনত ৰাখিব। বডমাছ B মানে হল বিগেট, O মানে হল অফ আৰু D মানে হল ডিভাইড, M মানে হল মাল্টিপ্লিকেশন আৰু A মানে হল যোগ, S মানে হল সলিউশন মানে বিয়োগ। এইকেইটা মনত ৰাখিব। এইকেইটা নোহোৱাকৈ আমি সিমুলেশন সলভ কৰিব নোৱাৰিম। এতিয়া আমাৰ যেতিয়া কোৱেশ্চনত বিগেট থাকে, বিগেটটো আগত আমাৰ প্ৰিফাৰেন্স দিব লাগে, তেনেহলে বিগেটটো দিম। তাৰ পিছত যদি অফ থাকে তেনেহলে অফ দিলো হয়, অফ নাই। তাৰ পিছত যদি হৰণ থাকে, ডিভাইড থাকে, ডিভাইড দিম। তাৰ পিছত পূৰণ দিম, তাৰ পিছত যোগ দিম, তাৰ পিছত বিয়োগ দিম। এতিয়া আমাৰ কোৱেশ্চনত কি আছে 100 মাইনাস ইয়াত মাইনাস আছে এটা 100 মাইনাস 88 মাইনাস 5 6 plus 32 minus 16। এতিয়া আমাৰ ভিতৰৰ বিগেটটো আমাৰ এইটো আগত সলভ কৰিব লাগিব। সলভ কৰিবলৈ গ'লে হোল 32ৰ পৰা যেতিয়া হোল মাইনাস কৰি দিম, ইয়াত মাইনাস সেইকাৰণে মাইনাস কৰি দিম। মাইনাস কৰি দিলে আমাৰ 16 থাকিব। এতিয়া প্লাস আছে মানে 5 6ত আমি 16টো প্লাস কৰি দিম। 16টো প্লাস কৰি দিলে হল 6 2 12 1 আৰু 5 1 6 1 7 7 72 হল। এতিয়া ইয়াত মাইনাস আছে আমাৰ ইয়াত মাইনাস থাকাৰ কাৰণে আমাৰ 88ৰ পৰা আমাৰ 72 মাইনাস কৰি দিবা। মাইনাস কৰি দিলে 8ৰ পৰা 2 মাইনাস কৰি দিলে 6 আৰু 8ৰ পৰা 7 মাইনাস কৰি দিলে হল 16। এতিয়া 100ৰ পৰা ইয়াত মাইনাস থাকাৰ কাৰণে আমাৰ 16টো মাইনাস কৰি দিয়া। এতিয়া 0ৰ পৰা 6 নাযায়, তেনেহলে ইয়াৰ পৰা এক ধাৰত লোৱা। ধাৰত ললে 10 হ'ব। 10ৰ পৰা 6 মাইনাস কৰি দিলে 4 আৰু ইয়াত 9 থাকিল। 9ৰ পৰা 1 মাইনাস কৰি দিলে হল 8। 84 আমাৰ ৰাইট এনসাৰ হ'ব। আশা কৰো আপোনালোকে বুজি পাইছে। হওক আমি 2 নম্বৰ কোৱেশ্চনটো চাওঁ। 2 নম্বৰ কোৱেশ্চনত আমাৰ কি দিয়া আছে, আগত আমাৰ বিগেটটো সলভ কৰিব লাগে, তাৰ পিছত অফ থাকিলে অফটো সলভ কৰিব লাগে, তাৰ পিছত হৰণ, তাৰ পিছত পূৰণ, তাৰ পিছত যোগ, তাৰ পিছত বিয়োগ। এইকেইটা আমাৰ মনত ৰাখিব লাগিব। 90 minus 45 plus 40 around 15।
এতিয়া আমাৰ 45ক 15 দি আমাৰ 3 বাৰ যাব ইয়াত আমাৰ হৰণ কৰি দিবা হৰণ কৰি দিলে 3 হ'ব 3 আমাৰ ইয়াত প্লাস থাকাৰ কাৰণে 45ৰ লগত 3 টো প্লাস কৰি দিবা প্লাস কৰি দিলে হ'ল 48 আৰু 48 টো ইয়াত মাইনাস থাকাৰ কাৰণে 90 ৰ পৰা 48 টো মাইনাস কৰি দিবা তেনেহলে ইয়াত 0 থাকাৰ কাৰণে ইয়াত হাতত 1 এটা লবা 1 লোৱাৰ লগে লগে ইয়াত 10 হ'ব 10 ৰ পৰা 8 মাইনাস কৰি দিলে 2 আৰু ইয়াত 8 আছে 8 ৰ পৰা 4 মাইনাস কৰি দিলে 4 42 আৰু 90 ইয়াত মাইনাস থাকাৰ কাৰণে আমাৰ 42 টো মাইনাস কৰি দিবা ইয়াত 9 0 নাযায় 0 ৰ পৰা 2 নাযায় তেনেহলে এক ধাৰত ললে 10 10 ৰ পৰা 2 মাইনাস কৰিলে 8 আৰু 8 ৰ পৰা 4 মাইনাস কৰি দিলে 4 48 টো আমাৰ ৰাইট আনসাৰ আপোনালোকৰ যদি ভিডিওখন চাই ভাল লাগে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত লাইক আৰু কমেন্ট কৰিব আহক আমি 3 নম্বৰ কোৱেশ্চনটো চাও 3 নম্বৰটো আমাৰ কোৱেশ্চনত অলপ আছে ভগ্নাংশত দিয়া আছে আৰু মিশ্ৰ ভগ্নাংশত দিয়া আছে এটো কোৱেশ্চনটো এনেকুৱা দিয়া আছে 1/4 minus 6 1/4 or 2/5 3/15 এতিয়া আমাৰ চাব আগত অফটো কৰিব লাগে অফ বিগেটটো কৰি দিম বিগেটটো কৰি দিয়াৰ পিছত 3 দি পুনৰ 5 বাৰ যাব এতিয়া আমাৰ নাযায় মানে 1 এতিয়া আমি চাব 5 দুটা আছে এটা 5 আৰু এটা 5 দুটা থাকিলে এটা কমন আনিম আৰু 2 আৰু একে 2 plus 1 মানে 3 3/5 ইটো সাইডত ইটো হল আৰু আমাৰ 4 7 গুণ 28 আৰু একে 29 29/4 minus 4 6 গুণ 24 আৰু একে 25/4 তো মিশ্ৰ ভগ্নাংশ মানে কি এনেকুৱা থাকে এটোৰ লগত পূৰণ হয় আৰু এটোৰ লগত যোগ হয় এই কাৰণে এনেকুৱা মাল্টিপ্লাই কৰি দিবা আৰু 7 আৰু 1 এডিশন কৰি দিবা যোগ কৰি দিবা এতিয়া আমাৰ 4 টো কমন আহি যাব আৰু 4 টো কমন আহি যাব মাইনাস থাকাৰ কাৰণে 29 minus 25 এতিয়া 29 ৰ পৰা 25 গলে 4/4 এই ৰ আছে ইয়াত পূৰণ আহি যাব থাকাৰ কাৰণে পূৰণ আহি যাব 3/5 এইখিনি 3/5 4 কেনসেল কল এতিয়া 3/5 আমাৰ এটো রাইট आंसर হ'ব সিটো রাইট आंसर হ'ব আমাৰ আশা কৰো বুজি পাইছে আপোনালোকে এতিয়া আমাৰ 4 নম্বৰ কোৱেশ্চনটো কি কৈছে 4 নম্বৰটো আমাৰ সিম্পলিফিকেশন সৰল কৰবা দিছে 1/2 ৰ মানে পূৰণ আৰু 4/5 এই যে ব্ৰেকেট অফ যি আছিল হৰণ পূৰণ যোগ আৰু বিয়োগ এই অফ যি আছিল
অফ মানে ৰটো বুজায়। এতিয়া আমাৰ এইটো মিশ্ৰ ভগ্নাংশত আছে। ভগ্নাংশত ল'লে 4 2 8 থাকে 9/2 ইনটু 4/5 2 দি দুবাৰ। এতিয়া 9 2 18/5 12 2 24 একে 25/2 25/2 হলে পূৰণ আছে, পূৰণটো 18/5 9 2 দি 9 দুবাৰ 2 দি 9 8ৰ মাজত 9 বাৰ যাব আৰু 5 দি 25 5 বাৰ যাব। এতিয়া 5 ইনটু 9 45 আমাৰ ৰাইট এনচাৰটো হ'ব। তোমালোকে এটা কথা মনত ৰাখিব, যেতিয়া ব্ৰেকেট থাকে তেতিয়া ব্ৰেকেটটো আগত সলভ কৰিব, তাৰপিছত অফ বা ৰ থাকিলে ইয়াত যে ৰ আছে, ৰ থাকিলে বা অফ থাকিলে সেইটো তাৰপিছত হৰণটো কৰিবা, তাৰপিছত পূৰণটো কৰিবা, তাৰপিছত যোগটো কৰিবা, তাৰপিছত বিয়োগটো কৰিবা। এতিয়া আমাৰ 5 নম্বৰ কুৱেশ্যনটো কি কৈছে? 5 নম্বৰটো আমাৰ কুৱেশ্যনটো ইজি হয়। হৰণ 4 - 4। এতিয়া আমাৰ বদমাছ ৰুল মতে কি কৈছিল? আগত হৰণ, পূৰণ, যোগ আৰু বিয়োগ এইকেইটা কৈছিল। আগত হৰণ কৰাৰ লগে লগে 4 8ৰ মাজত দুবাৰ যাব, 2 দি এতিয়া পূৰণটো কৰিম, 12ক দুবাৰ, 12 2 24, 24ৰ পৰা 24, এতিয়া আমাৰ এই 4টো আছে, -2 -4 কৰি দিবা 20। ৰাইট এনচাৰ আমাৰ 20। এইটো আমি এক লাইনতে কৰিব পাৰি, মানে আপোনালোকৰ বুজাৰ কাৰণে আমি এনেকুৱাকৈ কৰিলোঁ। যদি আমি এক লাইনত কৰিব লাগে তেনেহ'লে আমি এনেকৈ কৰিব পাৰি, 12 ইনটু 8 হৰণ 4 - 4, 4 দি দুবাৰ আৰু 2 বাৰ গুণ 24, 2 দি যেতিয়া পূৰণ কৰি দিম এতিয়া 24 হৈ যাব, 24ৰ পৰা যেতিয়া 4 মাইনাছ কৰি দিম এতিয়া 20 আহি যাব। আৰু 6 নম্বৰ কুৱেশ্যনত কি কৈছে চাবা। 6 নম্বৰ কুৱেশ্যনটো আমাৰ ইজি হয়। -4/5 ইনটু -1। এইটো কুৱেশ্যন আমাৰ ইজি হয়, দেখিবলৈ অলপ পাজল যেন লাগে, পাজল লগা যেন লাগে। এতিয়া চাব, মাইনাছে আমাৰ কি হয় তোমালোকে জানাই, প্লাছ হয়। নেগেটিভ আৰু নেগেটিভে প্লাছ হয়। নেগেটিভে আমাৰ প্লাছ হৈ গ'ল, তেনেহ'লে 4 1 গুণ 4 আৰু তলত 5টো আছে, এইটোৱে আমাৰ ৰাইট এনচাৰ হৈ যাব, 4/5। নেগেটিভ যেতিয়া মাইনাছ যেতিয়া আমাৰ কেনচেল গ'ল, থাকিল 1ৰ লগত 4 পূৰণ কৰি দিবা, পূৰণ কৰি দিয়াৰ লগে লগে 4 আহিব আৰু তলততো 5 আছে, তলত 5টো আহি যাব। ইজি হয়, সেইবিলাক দেখিবলৈ অলপ লাগে। আমাৰ 8 নম্বৰ কুৱেশ্যনত কি কৈছে চাওঁ। 1/10 হৰণ 1/2 প্লাছ 1/2। এতিয়া চাব, 2টো কমন আনিম আৰু 1 + 1 মানে 2 হৰণ 1/10। এতিয়া আমাৰ 2 কেনচেল যাব, এতিয়া মানে 1/10টো আমাৰ এনচাৰ হ'ব।
আশা কৰোঁ বুজি পাইছে। তাৰমানে এইটো এনেকৈ লিখাৰ পিছত 1/10 হৰণ 1/2 প্লাছ হাফ হয়। এতিয়া যেতিয়া আমি দুটাৰ প্লাছ আৰু মাইনাছ থাকিলে কমন ল'ব পাৰি বা এলচিএম ল'ব পাৰি। এলচিএম আৰু কমন এটাই বস্তুৱেই, এই দুটাৰ মাজত 2টো কমন আনিলোঁ আৰু যেতিয়া কমন অনাৰ লগে লগে এইটো প্লাছ আছে মানে ওপৰত যিখিনি এইখিনি প্লাছ হৈ যাব। 1 প্লাছ মানে 2 কেঞ্চেল গ'ল, তেনেহ'লে বাকী থাকিল 1/10। 1/10টো আমাৰ ইয়াত আছে মানে ডি ৰাইট এনচাৰ হৈ যাব। 9 নম্বৰ কুৱেশ্যনত আমাৰ কি কৈছে, 2/3 ইনটু 3/5 প্লাছ 5/2 মাইনাছ 3/5 ইনটু 1/6। এতিয়া চাব, আগত আমাৰ পূৰণ কৰিব লাগিব। পূৰণ কৰিলে পূৰণ কৰিব লাগে। পূৰণটো কৰিলে আমাৰ 3 দি 2 বাৰ যাব মানে 1। ওপৰত থাকিল 1 আৰু 5 2 গুণ 10 বিয়োগ আমাৰ ইয়াত পূৰণ আছে মানে ইয়াত চাব পূৰণ আছে মানে 3 দি 3 কেঞ্চেল যাব পাৰে আৰু 2/5 মাইনাছ 5/2। এতিয়া আমাৰ এইটো চাব, প্লাছ থাকিলে এলচিএম ল'ব লাগে। এলচিএম ল'লে 5 2 গুণ 10 আৰু 10 ল'লে 5 কেইবাৰ যাব, 10ৰ মাজত 2 বাৰ যাব আৰু 2ৰ মাজত 2 10ৰ মাজত কেইবাৰ যাব, 5 বাৰ যাব। 2 2 গুণ 4 মাইনাছ 4, ইয়াত মাইনাছ আছে মানে মাইনাছ 4 আৰু 5 5 গুণ 25। এতিয়া আমাৰ এইখিনি কেলকুলেশ্যন কৰিলে 25ৰ পৰা প্লাছ মানে এইটো প্লাছ হ'ব, মানে 25ৰ পৰা 4 মাইনাছ গ'লে 21/10 মাইনাছ 1/10। 10টো কি আহিল, কমন আহিল আৰু মাইনাছ থকাৰ কাৰণে 21 মাইনাছ 1 ইকুৱেল টু 20/10 মানে 2 আমাৰ ৰাইট এনচাৰ হ'ব। 10টো কমন আনিলোঁ, কমন অনাৰ পিছত মাইনাছ থাকিলে ইকুৱেলটো আহিল আৰু 1 ইকুৱেলটো লিখিলোঁ, মাইনাছটো ইয়াত লিখি দিলোঁ আৰু 1টো ইয়াত লিখি দিলোঁ। এতিয়া 21ৰ পৰা 1 মাইনাছ কৰি দিলে 20 হয়, 20 হয়, 20 ডিভাইড হ'ল 10। 10টো 20ৰ মাজত কেইবাৰ যায়, 2 বাৰ যায়। আশা কৰোঁ বুজি পাইছে। যদি ভিডিঅ'খন চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি নেক্সট এটা কুৱেশ্যন, 3 নম্বৰ কুৱেশ্যনত আমাৰ দিয়া আছে কি 6/7 ইনটু 7/5। এতিয়া আমি চাব 7 দি 7ক আমি কেঞ্চেল কৰি দিব পাৰোঁ, 6/5টো আমাৰ ৰাইট এনচাৰ হৈ যাব। এটা একদম সহজ হয়, আশা কৰোঁ বুজি পাইছে। যদি ভিডিঅ'খন চাই আপোনালোকৰ কিবা উপকাৰ হৈছে বুলি আপোনালোকে অনুভৱ কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।